Hey guys, বৰ্তমান গৈ আছো মানে জাগিৰোডলে জোনবিল মেলা হৈ আছে তো ভাবিছো এবাৰ জোনবিল মেলা চাইও আহো আৰু আপোনালোকক দেখাও আৰু লগত অমৰো যাব তাৰ বাইকখনে লৈ যাম কি বৰ্তমান আহি পোৱা নাই আৰু মানে ৰহা হৈ নাযাও যাম মৰিগাঁও হৈ গ'লে খেফালে অনুপম আৰু অনুপমৰ বাকু যাব চাগে গোটেই চাইটাই গৈ চামগে আৰু অমৰো আহি পালে আৰু এতিয়া দেৰি নকৰো মানে এনে দেৰি হৈছে অনুপম হেনো মৰিগাঁৱত আহি ৰখি থকা প্ৰায় আধা ঘণ্টা মানে হ'ল আৰু সেইকাৰণে এতিয়া দেৰি নকৰো পুৰা জল্দি যাওঁ আৰু পামগে বৰ্তমান গাইজ জালুকুটি পাৰ হৈ আহিলোঁ ইয়াৰ পৰা আৰু 7-8 কিলোমিটাৰ হ'ব মৰিগাঁৱলৈ মৰিগাঁৱৰ পৰা আকৌ 15-20 কিলোমিটাৰমান হ'বগৈ চাগে এতিয়া ইয়াত গৈ আকৌ অনুপম আৰু অনুপমৰ বাকক লগ কৰি একেলগে যামগৈ তাৰ পৰা 40 মিনিট লগাইছা তো গাইজ মৰিগাঁও পালোহি এফালে অনুপম আৰু অনুপমৰ বা ন আমনি লগাই দিছে গাইজ 40 মিনিট ৰখাই থৈ দিছে আমাক এফালে অনুপমৰ বা এতিয়া ইয়াৰ পৰা আৰু 15-20 কিলোমিটাৰমান হ'ব কৈছিলা 3টা নামাজতে পাম বুলি এতিয়া চোৱা 3:30 বাজি লেট হৈ গ'ল আৰু ইয়াৰ পৰা 15-20 কিলোমিটাৰমান আছে আৰু তাত আৰু মানে জাম চাম হ'ব চাগে তাকে বহুত ডাঙৰকৈ হয়তো অলপ জাম চাম হ'ব তো গৈ থাকোঁ তো গাইজ ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান গ'লেই পাই যাম জোনবিল মেলা বৰ্তমান পাইছোহি আমি খাৰণবিল উদ্যান আপোনালোকে যদি অসমীয়া বাকৰ পুতেক মুভিখন চাইছে তেন্তে গম পাব সেই মুভিখনৰ শ্বুটিং প্ৰায় ইয়াতে হৈছিলে বাইক ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব 2 কিলোমিটাৰমান হ'ব এতিয়া বাইকখন ইয়াতে পাৰ্ক কৰিম বুলি ভাবিছোঁ ইয়াতে পাৰ্কিঙত বাইকখন থলোঁ আৰু এইফালে অনুপম থলে 1 কিলোমিটাৰ আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব মানে সেইফালে গাড়ী সোমাবই দিয়া নাই মেলাত ইমানেই ভিৰ হয় বাইক গাড়ী 2 কিলোমিটাৰমান আগৰ পৰাই নিব নিদিয়ে আৰু আমিও বাইককেইখন পাৰ্কিঙতে পাৰ্ক কৰি বৰ্তমান খোজকাঢ়িয়ে গৈ আছোঁ আৰু ফাইনেলি গাইজ পাই গ'লোঁ জোনবিল মেলা আমিতো গাইজ সৰুৰ পৰাই জোনবিল মেলা হ'লে জোনবিল মেলা চাবহে যাওঁ কিন্তু জোনবিল মেলাৰ নামটো জোনবিল কিয় হ'ল সেইটো জানেনে আচলতে জোনবিল মেলাৰ কাষতে এই বিলখন আছে এই বিলখনৰ নাম জোন আৰু বিলখন হেনো জোনৰ নিচিনা আৰু এই বিলখনৰ কাষতে মেলাখন হোৱাৰ বাবে মেলাখনৰ নাম জোনবিল আমি যে সৰুতে পঢ়িছিলোঁ বিনিময় পথাৰ কথা সেই বিনিময় পথাৰ সংস্কৃতিটো এই জোনবিল মেলাই কিজানিবা বজাই ৰাখিছে আচলতে বিনিময় পথাৰ যিখন বজাৰ বহে সেই বজাৰখন ৰাতিপুৱা ভাগতে সোনকালে আৰম্ভ হয় আৰু ৰাতিপুৱা 7-8 বজালে সেই বজাৰখন শেষেই হৈ যায় আৰু আমি আহিলোঁ আবেলি আৰু আবেলি সময়ত সেই বিনিময় পথাৰ বজাৰখন আপোনালোকক দেখাব নোৱাৰিম কিজানিবা কিন্তু আবেলি সময়ৰ মেলা আৰু মানুহৰ ভিৰ দেখাম বলক পিছে ইয়াত হস্তশিল্পৰ লগতে বিভিন্ন ঠাইৰে সাজ পোছাকো পোৱা যায় পিছে ইয়াত সেইবোৰৰ লগতে বিভিন্ন ঠাইৰে থলুৱা খাদ্যবোৰ পোৱা যায় কিন্তু সেইবোৰ বাৰু পিছৰ কথা কিন্তু গাহৰিটোহে মেইন গাইজ ফাইনেলি আহি পালোহি আৰু এতিয়া বাণিজ্য মেলা কি ওলাইছে তাকে অলপ চাওঁ বুলি ভাবিছোঁ কাপোৰ ওলাইছে কাপোৰ চব মানে এইফালে মাইকী মতা চবৰে কাপোৰ যি লাগে আৰু অনুপম কিবা ল'বা নেকি তুমি মই চাওঁ আছো মাইকি কিবা ভাল কাপোৰ ভাল লাগে নেকি বাকী এইফালে আপোনালোকৰ এনে প্ৰিয়জনৰ কাৰণে কিনিব পাৰে গহনা যদি ল'ব ইচ্ছা কৰে ফিক্স প্ৰাইচ অনলি 100 মোৰ কাৰণে এইবোৰ মেইন নহয় মোৰ কাৰণে গাইজ পৰ্ক ষ্টিক লৈ পৰ্ক ষ্টিক মেইন এইফালে মানে অনলি প্ৰিয়জনৰ কাৰণে কিনিব পৰা বস্তুহে আৰু প্ৰায় 1.5-2 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ পুৰা ভিৰ আৰু ইয়াত সোমাই মানে ইয়াতো মানে পুৰা ভিৰ আৰু এইখিনি জেগাত অলপ বেছি ভিৰ নাই কিন্তু সোমোৱাৰ পৰাই যিমান মানে ভিৰ মানুহ খাৰা হ'ব জেগা নাইকিয়া নিচিনা বাকী এইফালে চকৰি তকৰি আনিছে বাকী গাইজ মেলাখনতো প্ৰতি বছৰেই হয় কিন্তু প্ৰতি বছৰে মানুহৰ ভিৰ বহুত হয় আৰু সেইকাৰণে বহুত ভালো লাগে আৰু সেইপিনেতো গাইছ আমি এতিয়া বৰ্তমান বাণিজ্য মেলাৰ পৰা ওলাই দিলোঁ তো ওলাই পিনি এতিয়া এইপিনে আমি মানে য'ত গাহৰি চাহৰি খাবলৈ পায় এতিয়া সেইটো চাইডে আহিছোঁ আৰু তাতো দেখালোৱে তোমালোকক য'ত মানে ট্ৰেডিশ্যনেল ঘৰবোৰ বনাই কৰি থৈ দিছিলে আৰু এতিয়া ক'ত গৈ আছোঁ গাহৰি খাবলৈ কি হ'ল আমি সেইটো চাইডে এনে গ'লোঁ কিন্তু খোৱা বস্তু চাইড হৈ গ'ল ইয়াতহে আহি পাই পিনে দেখিছোঁ অনুপমৰ আশা পূৰ হ'ব আৰু এতিয়া এইফালে মানে সিফালে গাহৰি বিচাৰি এনেই ঘূৰি ফুৰিছোঁ এইফালে মানে কি জানানে বাকী কিবা বস্তু দেখিলে মই ৰখি থাকিম মানে গাহৰিটো দেখাৰ পিছত মানে লাগিবই গাহৰিটোহে লাগিবই ন একদম মানে ঠিক জেগাত আহি পাই গ'লোঁ এইফালৰ পৰা লাইন ষ্টাৰ্ট আৰু একদম ইয়াৰ পৰা তো অনুপমৰ আশাটো পুৰা হ'ল গাইজ সি বিচাৰি থকা গাহৰি ষ্টিক কেইডাল পালে আৰু সময়ো প্ৰায় বহুতেই হ'ল আৰু আমিও হ'লোঁ ঘৰমুৱা তো গাইজ ফাইনেলি মেলা চালোঁগৈ জোনবিল মেলা যিমানখিনি পাৰিলোঁ দেখালোঁ আপোনালোকক আৰু মানে এতিয়া ঘৰলৈ যাব ওলাইছোঁ
কিন্তু চাবলৈ অহা মানুহে এতিয়া বেছি। বাকী কেনেকুৱা ফিলিং? বহুত ভাল লাগিল এইপিনে ইয়াতে আমি 9টা বজাই দিলোঁ তো ঘৰলৈ যাওঁতে এতিয়াও আধা ঘণ্টা 1 ঘণ্টামানত ঘৰ পাই যাম। বহুত বেছি ভাল লাগিল, আহিলোঁ লগ পালোঁ ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ কিবা কিবি খালোঁ সেয়াই আৰু বিন্দাছ। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু এতিয়া বাইক পাৰ্কিঙৰ পৰা উলিয়াই গৈ কিমান জাম হৈ আছে কি আছে আৰু চাওঁ। 1 ঘণ্টামান লাগিব ঘৰ পাওঁতে। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থাকিলে বাই 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 বাই, আকৌ লগ পাম পুনৰ।